নমস্কাৰ, আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আন এটা শ্ৰেণী কোঠালৈ। আজি আমি আলোচনা কৰিম কষ্টিউম। আপুনি যিটো চৰিত্ৰ কৰিবলৈ গৈছে সেই চৰিত্ৰটোৰ অনুযায়ী যদি আপোনাৰ সাজ পোছাকযোৰ নহয় বা আপোনাৰ কষ্টিউমযোৰ নহয়, তেতিয়া হয়তো সেই চৰিত্ৰটো ফুটাই তোলাত বহুতো অশান্তি বা বাধাৰ সৃষ্টি হ'ব। অশান্তি নহয়, ক্ষমা কৰিব, বাধাৰ সৃষ্টি হ'ব। কাৰণ উদাহৰণস্বৰূপে আপুনি এটা শ্বপিং মলৰ শ্বুটিং কৰি আছে। আপুনি শ্বপিং মললৈ যাব লাগে। তাত যদি আপুনি ঘৰত পিন্ধা হাৱাই চেণ্ডেলযোৰ, ফৰকটো বা কুৰ্তিটো বা আপুনি হাফ পেণ্টটো শ্বাৰ্টটো পিন্ধি যায়, ঘৰত থকা পোচাকযোৰে কেতিয়াও চৰিত্ৰটো ফুটি নুঠিব। মই এইটো কথা কোৱা নাই যে হাৱাই চেণ্ডেল পিন্ধি মানুহ শ্বপিং মললৈ নাযায়, কিন্তু চৰিত্ৰ এটা ৰূপায়ণৰ ক্ষেত্ৰত সি কেতিয়াও ফুটি নুঠে। কেতিয়াবা এনেকুৱা কাহিনীও দেখা যায়, এজন খুব দুখীয়া মানুহ তেওঁ শ্বপিং মললৈ গৈছে, তেতিয়া কাহিনীয়ে যদি বিচাৰে এইটো বেলেগ কথা। সচৰাচৰ কিন্তু সাধাৰণতে কষ্টিউমযোৰ যিটো স্থান কৰোঁ, সময়ত কৰোঁ, তাৰ ওপৰত নিৰ্ভৰ কৰি কাপোৰযোৰ পিন্ধা যায়। যেনেদৰে আমি বিয়াত গ'লে এযোৰ সুন্দৰ পোচাক পিন্ধি যাবলৈ কাৰণ বিয়া মানে এযোৰ সুন্দৰ পোচাক পিন্ধি যোৱা আমি ভাবোঁ, আৰু সেইটো হয়ো। ঠিক একেদৰে ছিটুৱেশ্যন ৱাইজ কষ্টিউমযোৰ পিন্ধিব লাগে। দ্বিতীয় কথা, শ্বুটিং মানে নতুন কাপোৰ কিনাও নহয়। আচলতে আমি বাস্তৱত কৰি থকা কিছুমান চৰিত্ৰ মিলাইহে এটা কাহিনী প্ৰস্তুত কৰা হয়। গতিকে আমি যদি ফুৰিবলৈ যোৱা চিন হয়, আমি যিটো ঘৰত ফুৰিবলৈ যাওঁ সেইযোৰ পিন্ধিব পাৰোঁ, বা আমি ঘৰত থকা যদি চিন হয়, আমি ঘৰত থাকোঁতে যিযোৰ পিন্ধোঁ সেইটো পিন্ধিব পাৰোঁ। কেতিয়াবা প্ৰয়োজন সাপেক্ষে এযোৰ কাপোৰ কিনিব লগা হয়, কিন্তু তাৰ মানে এইটো নহয় শ্বুটিং মানে কাপোৰ কিনিবই লাগিব, কাপোৰ দামী লাগিব। কাৰণ কেমেৰাত আপুনি কটনৰ পিন্ধিছেনে, টেৰিকেট পিন্ধিছেনে বা অন্যান্য কিবা পিন্ধিছে একো ধৰা নপৰে। কিন্তু এটা কথা মন কৰিব, কষ্টিউমযোৰৰ যিটো কালাৰ কম্বিনেশ্যন, যিটো ৰং, এই ক্ষেত্ৰত আপোনালোকে পৰিচালক বা কোৰিঅ'গ্ৰাফাৰৰ লগত খুব গুৰুত্ব সহকাৰে গভীৰভাৱে আলোচনা কৰিব। কাৰণ তেওঁলোকে এটা লোকেশ্যন চাই থ'ব, যাৰ বেকগ্ৰাউণ্ড গ্ৰীণ হ'ব পাৰে, ৰেড হ'ব পাৰে, য়েল্ল' হ'ব পাৰে বা অন্যান্য ৰঙৰ হ'ব পাৰে। তো সেই বেকগ্ৰাউণ্ডটোৰ লগত বা যিটো সময়, আউটডোৰ ইনডোৰ যিটো সময় থাকে, এই সময়টোৰ লগত মিলাই পেলাই তেওঁলোকে কষ্টিউমৰ কালাৰটো আপোনালোকক বুজাই দিব। তেওঁলোকে সেইটো তেনেকৈ প্লেনিং কৰি লয়। গতিকে মোৰ বগাযোৰ আছে, মই বগাযোৰে পিন্ধিম, মোৰ ৰঙাযোৰে আছে, মই ৰঙাযোৰে পিন্ধিম, সেইটো বস্তু শ্বুটিঙৰ ক্ষেত্ৰত নচলিব। কাৰণ কাহিনীকাৰে বা পৰিচালকে গোটেই কষ্টিউমৰ পৰা লোকেশ্যনৰ পৰা বেকগ্ৰাউণ্ডটো এটা শিকলিৰ দৰে। আপুনি কেনেকুৱা ৰঙৰ কাপোৰযোৰ পিন্ধিলে আপোনাৰ বেকগ্ৰাউণ্ডটোৰ লগত আপুনি ফুটি উঠিব। আপুনি কেনেকুৱা ৰঙৰ কাপোৰযোৰ পিন্ধিলে আপোনাৰ দেহাৰ সৌন্দৰ্যৰ লগত আপুনি ফুটি উঠিব। আপুনি কেনেকুৱা ৰঙৰ কাপোৰযোৰ পিন্ধিলে কেমেৰাত আপোনাক ভাল দেখিব। আপুনি কেনেকুৱা ৰঙৰ কাপোৰযোৰ পিন্ধিলে আপোনাৰ চৰিত্ৰটো ফুটি উঠিব। আপুনি কেনেকুৱা ৰঙৰ কাপোৰযোৰ পিন্ধিলে বা কেনেকুৱা ধৰণৰ কাপোৰযোৰ পিন্ধিলে আপোনাক স্ক্ৰিপ্টে বিচৰা চৰিত্ৰটো বিচাৰি পাব। ৰঙৰ লগতে কাপোৰৰ ধৰণটো, য'ত মেখেলা চাদৰ লাগিব, য'ত লংপেণ্ট চাৰ্টে লাগিব, য'ত চুৰিজাৰ লাগিব, য'ত ফ্ৰক লাগিব, য'ত লেগিংছ লাগিব, য'ত হাফ পেণ্ট, লং পেণ্ট, ঠিকতা, গেঞ্জি য'ত প্ৰয়োজন হয় সেই অনুপাতেই লাগিব। গতিকে সেই পোচাকৰ ধৰণটো বা কষ্টিউমৰ যিটো ধৰণ, সেই ধৰণটো বহুত নিৰ্ভৰ কৰে। গতিকে আপোনালোকে দৃশ্যগ্ৰহণৰ সময়ত যাওঁতে পৰিচালকৰ লগত কষ্টিউমৰ কথা খুব গভীৰ আৰু বিতংভাৱে আলোচনা কৰিব। কাৰণ তেওঁলোকে চৰিত্ৰটো তেওঁলোকৰ চকুৰ আগত ভাহি থাকে, চিত্ৰনাট্য কৰে, গ্ৰাফিক্স কৰে। তো সেইবিলাকৰ ওপৰত বস্তুটো নিৰ্ভৰ কৰে। গতিকে এইটো মনত ৰাখিব যে কাপোৰযোৰ কেতিয়াও আপুনি মনে বিচৰা মতে নহ'বও পাৰে, কিন্তু কাহিনীয়ে বিচৰা মতে সেইযোৰে পাৰফেক্ট হ'ব পাৰে। এই ক্ষেত্ৰত কিন্তু আপোনালোক বহুত সজাগ হ'ব লাগিব। আৰু যিবিলাক কণ মাইনা ল'ৰা ছোৱালী আছে, অভিভাৱকসকল খুব সজাগ হ'ব লাগিব। এনেকুৱা নহয় যে মই অকণমান দেখিবলৈ ধুনীয়া, মই অকণমান নাচিব জানো, মই অকণমান নাটক কৰিব জানো, মই এজন খুব ডাঙৰ অভিনেতা বা অভিনেত্ৰী। এইটো এটা ভুল ধাৰণা, এইটো বহুত ভুল ধাৰণা। আমি বহুতো ডাঙৰ শিল্পীক আমি অন্যান্য ছবিসমূহত সৰু চৰিত্ৰ ৰূপায়ণ কৰা দেখিছোঁ। কিন্তু আমি সন্মুখীন হওঁ কিছুমান ক্ষেত্ৰত যে ছোৱালীজনী জীয়ৰী আৰু ধুনীয়া হ'লেই হিৰ'ইন লাগিব, ল'ৰাটো ডেকা ওখ হ'লেই হিৰ' লাগিব।
কিন্তু অভিনয়ৰ ক্ষেত্ৰত তেওঁলোকৰ কিমান নলেজ আছে, কষ্টিউমৰ ক্ষেত্ৰত তেওঁলোকৰ কিমান নলেজ আছে, মেকআপৰ ক্ষেত্ৰত তেওঁলোকৰ কিমান নলেজ আছে, এইখিনি আমি অকণ অনুধাৱন নকৰোঁ আৰু আমি শিকাৰ প্ৰয়াস নকৰোঁ। আচলতে পৃথিৱীত মৃত্যুলৈকে শিকাৰ শেষ নাই। আমি কিয় শিকিম? আমি কিয় হিৰ' হিৰইন হ'ব লাগে? আমি কিয় শিল্পী হ'ব নিবিচাৰোঁ? আমি শিল্পী হ'ব বিচাৰিব লাগিব। তেতিয়াহে আমি আগুৱাই যাম বা থিতাপি ল'ম বা আমাৰ লক্ষ্যত উপনীত হ'ম। গতিকে আপোনালোকক এইকেইটা বিষয় কৈ আছোঁ। আজি ৪ৰ্থটি ক্লাছ আৰু 3টা ক্লাছৰ পিছত শেষ কৰিম। ইয়াৰ পিছত অন্যান্য বিষয়ৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিম। খুব দীঘলে নাই কৰা, সৰু সৰুকৈ কৰিছোঁ যাতে আপোনালোকে বুজি পায় আৰু সেইখিনি অনুসৰণ কৰিবলৈ চেষ্টা থাকিল। আৰু জ্যেষ্ঠজনে যদি চাই মই কোৱা ভুল থাকে যদি মোক জনাব, কমেণ্ট কৰিব। আমিও শিকিবলৈ ইচ্ছুক আৰু আমি সদায় শিকি ভাল পাওঁ। আকৌ এবাৰ লগ পাম এটা নতুন শ্ৰেণীকোঠাত। নমস্কাৰ।